2026 আগে আগে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ। 125 সংবিধান সংশোধনী বিধেয়ক যি বিটিআৰ চুক্তি হৈছিল সেই বিধেয়ক পাৰ্লিমেণ্টত এই সেশনত আনিব লাগে। যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল আছে অপ্ৰাদেশিকভুক্ত বিদ্যালয় সেইবিলাক প্ৰাদেশিকৰণৰ কাৰণে আমি দাবী জনাইছোঁ। এনডিবি কেডাৰসকলক 100% জেলৰ পৰা মুকলাই দি পেলাই ৰঞ্জন দৈমাৰী সহ আৰু NIA কেছ CBI কেছ সকলো যিবিলাক জেলত আছে সকলোকে মুকলি আকাশত আনিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ 15জনীয়া সজাতি দল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ আলোচনাত মিলিত হওঁ আৰু এই আলোচনাত অসমৰ মুখ্য সচিব আৰু প্ৰায়বিলাক বিভাগৰ বিষয়াসকল উপস্থিত আছিল। লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়াও উপস্থিত আছিল। মূল বিষয়টো আছিল যে বড়ো শান্তি চুক্তি যিবিলাক দফা সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা আৰু 2026 আগে আগে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ, দাবী জনাইছোঁ যে শোণিতপুৰ বিশ্বনাথৰ গাঁও অন্তৰ্ভুক্তৰ বিষয়টো আৰু ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি পট্টা বা বন অধিকাৰ যি মাটি পট্টা দিয়া বিষয়, ইয়াৰ লগতে 125 সংবিধান সংশোধনী বিধেয়ক যি বিটিআৰ চুক্তি হৈছিল সেই বিধেয়ক পাৰ্লিমেণ্টত এই সেশনত আনিব লাগে, সেই বিষয়টো আমি উত্থাপন কৰিছোঁ। বিটিআৰ চুক্তি অনুসৰি যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল আছে অপ্ৰাদেশিকভুক্ত বিদ্যালয় সেইবিলাক প্ৰাদেশিকৰণৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে এনডিবি কেডাৰসকলক 100% জেলৰ পৰা মুকলাই দি পেলাই ৰঞ্জন দৈমাৰী সহ আৰু NIA কেছ CBI কেছ সকলো যিবিলাক জেলত আছে সকলোকে মুকলি আকাশত আনিব লাগে, কাৰণ তেওঁলোকে 14, 15, 16টা বছৰ এতিয়া জেলত আবদ্ধ হৈ আছে আৰু বাকীখিনি এতিয়া ওলাইও আছে। এইটো এটা ভাল খবৰ মুখ্যমন্ত্ৰীৰ যি ইনিচিয়েটিভত। ইয়াৰ লগতে যিবিলাক আমাৰ প্ৰজেক্টসমূহ আছিল যে 1500 কোটি টকীয়া যিবিলাক পেকেজ ষ্টেট আৰু চেণ্ট্ৰেলৰ দুয়োটা পেকেজ ক্ষিপ্ৰতাৰে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰিব লাগে। এই বহুকেইটা দাবীৰ ওপৰত আলোচনা হয়। শিক্ষাৰ লগত জড়িত যিবিলাক আমাৰ বিষয় আছিল যে আসাম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক তাক অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ কাৰণে জুডিচিয়েল ছাৰ্ভিচৰ পৰা বড়ো ল'ৰা ছোৱালী বঞ্চিত হ'ব লগা হৈছে। আমাৰ হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যন হৈছে কিন্তু পোষ্ট ক্ৰিয়েশ্যন হোৱা নাই আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ওদালগুৰি কেম্পাছ তাত স্থাপন কৰিব লাগে, ইয়াৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে। বিশ্ববিদ্যালয় জড়িত বা বিদ্যালয় জড়িত বহুতো যিবিলাক সমস্যা, ছিংগল টিচাৰ, জিৰ' টিচাৰ বিদ্যালয়ত শিক্ষক নিযুক্তি দিব লাগে, সেই বিষয়সমূহ পুংখানুপুংখভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত প্ৰায় 1 ঘণ্টা জোৰা আমাৰ আলোচনা হয় আৰু সকলো দাবী বা সকলো সমস্যাৰ ওপৰত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ, শিক্ষা বিভাগ বা গৃহ বিভাগ যিবিলাক কৰণীয় কাম আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত সকলো দাবীৰ ওপৰত পৰ্যালোচনা কৰি ক্ষিপ্ৰতাৰে সেইটো সমাধানৰ কাৰণে এটা সূত্ৰ ওলোৱা হয় আৰু প্ৰায় ইছ্যুৰ ওপৰত এটা সমাধান সূত্ৰ ওলাইছে। আশা কৰিছোঁ যে অহা 6 মাহত আৰু আগন্তুক 1-1.5 মাহত পৰা আৰম্ভ কৰি পেলাই সকলো দাবীৰ ওপৰত এটা সমাধান সূত্ৰ ওলাব আৰু বড়ো ৰাইজ, বিটিআৰবাসী ৰাইজ, অসমবাসী ৰাইজ সেই চুক্তিটোলৈ যি আশা আছিল সেই আশাটো যাতে পূৰণ হয়। বড়ো মাধ্যম জীয়াই ৰখাৰ স্বাৰ্থত, মাধ্যমটো আগুৱাই নিয়াৰ স্বাৰ্থত যাতে আমাৰ যিখিনি সমস্যা আছে, যিখিনি এই সমস্যাত জৰ্জৰিত এই বিষয়সমূহ সমাধান হ'ব। আজিৰ আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আলোচনা ফলপ্ৰসূ, সৌহাৰ্দ্যপূৰ্ণ। আমি সেই আলোচনাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজৰ পৰা তেওঁৰ যি পদক্ষেপ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি কথাই